Hello guys, good morning. এতিয়া বাজিছে 6টা আমি সাগৰত যাম পুৰা আজি আমাৰ ইয়াত লাষ্ট গধূলি ট্ৰেইন আছে সো এতিয়া আহি অলপ দিনত আৰু অলপ কাম আছে অলপ সোনকালে ওলাব লাগিব চাই থাকিব ভিডিঅ'টো আহি পালোঁ সাগৰ আৰু আজি সেকেন্ড ডে সাগৰত আৰু বা কেতিয়াবা আহিব পাৰোঁ নে নোৱাৰোঁ সেইটো নাজানো ভাবিলোঁ আজি অলপ এনজয় কৰি লওঁ এয়া সকলোৱে দেখিছেনে আজি আৰু যাম যে সেইকাৰণে মানে আজি অলপ এডভান্স আহি গৈছে সকলোৱে আমাৰ অলপ দেৰি হৈ গ'ল এয়া সাগৰৰ পাৰত আৰু এয়া আমাৰ বাপেক হোটেল দুটাই পুৰা দৌৰি পুৰা এনজয় কৰিছে আৰু মই হৈছোঁ ভিডিঅ' মেন এয়া মোকো বাৰু কৰি দিছে সেইটো ক'ব লাগিব চাওক আৰু এয়া খুৰাক ভতিজাক দুটাই পুৰা আমিও অলপ ভাবিলোঁ আমিও অলপ খোজকাঢ়ি পুৰা জমাই লওঁ গোটেই খোজকাঢ়ি লৈছোঁ পানীৰ ঢৌৰ মাজে মাজে আজি ভাবিছিলোঁ পানীত আজি নামি নাযাওঁ আৰু গোটেই জিকি যোৱাকৈ অলপ হেৰি কৰিম কিন্তু নাই তাৰপিছত ৰৈ থাকিব নোৱাৰিলোঁ পুৰা পানী মানে ঢৌ অহালৈকে গুচি গ'লোঁ আৰু পাৰৰ পৰা জিকি পৰি মনে ৰ'বই নোৱাৰিলোঁ পানীত নিজিকাকৈ থাকিব সাগৰ সংগময় কত না সাঁতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত আৰু এই সাগৰৰ পৰা আহি আমি হোটেলৰ ভিতৰত চুইমিং পুলত যাই আছোঁ দেখিছেনে গোটেই এৰিয়াটো হোটেলৰ বহুত ডাঙৰ এৰিয়াটোৰ ভিতৰত এয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্ক আছে ঝুলনা শ্লাইডাৰ এইবিলাক আছে আৰু এয়া দেখিছেনে এতিয়া আমি চুইমিং পুলৰ ভিতৰত সোমাই যাম ইয়াতে চেণ্ডেলবিলাক থয় চুইমিং পুলৰ ভিতৰত
যিহেতু লাষ্ট মিটিং আছিলে চ' চুইমিং পুলৰ পৰা আহি সকলোৱে লাঞ্চ কৰি এয়া মিটিঙৰ শেষৰ দিনত হেল্ল' গাইজ ষ্টেচন আহি পালোঁ পুৰীৰ পৰা আৰু আমি বাই বাই দিম এতিয়া ট্ৰেইন আহি পোৱা নাই অলপ দেৰিকৈ আহি পাব ষ্টেচনত ৰখি আছোঁ খাই থাককচোন আৰু এয়া অলপ পিছত ট্ৰেইন আহি পোৱাত আমি আৰু ঘৰমুৱা হৈ যাত্ৰা কৰিলোঁ আৰু এইটো আছিল পুৰীৰ লাষ্ট ভিডিঅ' আৰু কেনেকুৱা লাগিল জনাব আৰু যদি কোনোবা মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই আৰু ভিডিঅ'বিলাক কেনেকুৱা লাগিছে জনাব আৰু সকলোৰে মংগল কামনা কৰি পুৰীৰ পৰা বিদায় ল'লোঁ আমি আৰু এয়া পুৰীত সাগৰত যাওঁতে চুইমিং পুলত আজিৰ দিনটোত যিখিনি ফটো উঠিছিলোঁ তাৰে কিছু মুহূৰ্তৰ ফটো ইয়াত ভিডিঅ'ত থৈ দিলোঁ ভিডিঅ'ৰ মাধ্যমেৰে আৰু কেনেকুৱা লাগিলে জনাব ফটোবিলাক কমেণ্ট কৰিব আৰু সকলোৱে ভালে কুশলে থাকক তাকেই কামনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ নেক্সট ভিডিঅ' আৰু আহিছে চাই থাকিব তো বহুত নমস্কাৰ বহুত ধন্যবাদ সকলোকে থাকিল